নমস্কাৰ মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কিবা এটা কৈ দিয়া আমি কি কৰিম কৈ দিয়া নাখাওঁ মানে আমাক কিবা এটা কৈ লওঁ নাখাওঁ গাজৰ মই বেয়া পাওঁ আমি দুইটাই এইটো কাৰ চোলা পিন্ধিলোঁ কৈ দিয়া আৰু তুমি কাৰ চোলা পিন্ধিলা দেউতা চোলা পিন্ধি আমি এতিয়া কি কৰিম আমি এতিয়া দেউতা চোলা পিন্ধি কি কৰিম আমি দুইটাই দেউতাকৰ চোলাটো পিন্ধিলোঁ দুটা আৰু এতিয়া আমি দেউতাকে কেনেকুৱা দেউতাৰ এটা চৰিত্ৰ মানে যিকোনো তেওঁ কেনেকুৱা কৰি থাকে এটা এক্টিং কৰিম দুইটাই তুমি দেউতা ভাগৰ এটা এক্টিং কৰি দিয়া দেউতাই কেনেকৈ কৰে দেউতাক খং কৰিলে কেনেকৈ কৰে তুমি দেখুৱাই দিয়া তোমাক দেউতাই কেনেকৈ দম দিয়ে দেখুৱাই দিয়া তাৰপৰা আৰু মাক কেনেকৈ কৰে দেউতাই দেখুৱাই দিয়ে মাক খং কেনেকৈ কৰে দেখুৱাই দিয়ে দেউতাই মাক খং কৰে কেনেকৈ দেখুৱাই দিয়ে দেউতাই মাক কেনেকৈ খং কৰে দেখুৱাই দিয়ে আকৌ সেই মাক কেনেকৈ মৰম কৰে মাক কেনেকৈ দেউতাই মৰম কৰে কেতিয়াবা দেখিলে মোক দেউতাই মোক মাক কি বুলি মাতে দেখুৱাই দিয়া দেউতাই মাক কি বুলি মাতে মাক কেনেকৈ মাতে মাক কি বুলি মাতে কৈ দিয়া তোমাক দেউতাই কি বুলি মাতে কৈ দিয়া মই দেখাম নি দেউতাই কেনেকৈ কয় তুমি ওচৰলৈ আহা তেতিয়া কৈ দিম মই বাৰু কি জানো কেনেকৈ কৰে ৰ'বা দেই দেউতাই খং কেনেকৈ কয় দেউতাক যেতিয়া মোবাইলটো চাই থাকিলে দেউতাক মাতিলে দেউতাই কেনেকৈ কয় কিৰে মাতিছ মোক হে তেৰি কিবা এটা চাই আছোঁ এইটো মোৰতো হে তেৰি কিবা এটা চাই আছোঁ আৰু তুমি কৈ দেউতাই তোমাক কি বুলি মাতে আৰু দেউতাক ভাল লাগেনে মাক ভাল লাগে আৰু তুমি বেছিকৈ কাক মৰম কৰা দেউতা ছোৱালীটো বেয়া লাগিছে এইটো ভাল লাগিছে নে বেয়া লাগিছে এইটো বেয়া লাগিছে খুলি দিওঁ দেউতাই ভাল চোলা পিন্ধে নে বেয়া চোলা পিন্ধে দেউতাই বেয়া চোলা পিন্ধে নি ইমানে ভিডিঅ'টো আমি দেউতাকৰ চোলাটো পিন্ধি দেউতাকৰ এটা সৰু এক্টিং দেখুৱালোঁ ইমান নাই দেখুৱা ভালদৰে নাজানো দেখুৱাব এইটো দেহাৰ নতুন পেণ্ট স্কুলৰ ইউনিফৰ্ম হয় নাই আৰু তোমাৰ কিতাপবোৰ চোৱা ইয়াৰ কিতাপবোৰ দেখুৱাই তাক নাৰ্চাৰীত এডমিশ্যন দিয়ালোঁ তাৰ কিতাপ ইমানবোৰ কিতাপ কেনেকৈ যে পঢ়াম তোমাৰ কিতাপ চোৱা এইখন নাৰ্চাৰী নিউমাৰেচি স্কিলছ এইখন যে এইখন অকণমান বাৰু ইজিয়ে হ'ব এইখন ৰাইমছ এইবিলাকতো মুখস্থই মাতিব লাগিব এইখন সংখ্যা গণনা আৰু সাধাৰণ জ্ঞান এইখন বাৰু ঠিকেই বাৰু এইখন ইজিলি হৈ যাব এইখন নাৰ্চাৰী লিটাৰেচি স্কিলছ এইখন ঠিকে আছে বাৰু তাৰ বাবে অকণমান টান হ'ব সি মানুহ মানে ভালদৰে পঢ়োৱা হোৱাই নাই ঘৰত আৰ্ট এণ্ড ক্ৰাফ্ট এইখন ইজি পেইণ্টিঙতে এইখন নাৰ্চাৰী জেনেৰেল এৱাৰনেছ এইখনো ইমান টান নহ'ব এইখন বৰ্ণমালাখন অকণমান টান হ'ব এইখনটো আৰু হিন্দী ইমান মাতিবৰো আছে অনাৰ অছে অনাৰ আছে আম এনেকৈ তাৰ অকণমান প্ৰব্লেম হ'ব অসমীয়াত মাতি থকা যিহেতু এখন নাৰ্চাৰী কবিতাই অৰ কাহানিয়াই এখন মোবাইলটো যিহেতু চাই থাকে হিন্দী অকণমান বুজি পাবলৈও আছে এখন এলফাবেট এখন ঠিকেই আছে এখন স্কুলৰ নাম স্কেমিঅ' কিডছ স্কুল 1 2 3 4 5 6 7 8 9
নাৰ্চাৰীত যদি ইমানবোৰ হ'বলৈ হয় আৰু বহুত প্ৰেছাৰে পৰিব তাৰ। ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে জনাব। এইটো কিতাপ পঢ়া বক্স সি দেখুৱাই দিছে, দেখুৱাবলৈ আনি দিছে মানে দেখুৱাবলৈ। দেখুৱালো ন, দেখুৱালো। এতিয়া বাই বাই দি দিয়া। বাই 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 বাই। ফ্লাইং কিছ তুমি দিয়া। ফ্লাইং কিছ কোনটো কয়? আৰু প্লেন কিছটো ৰখিবলৈ কৈছে। ঠিক আছে, বাই বাই।